হেল্ল' বন্ধুসকল, ৱেলকাম টু জেন ভাইচ ইউটিউব চেনেল। আপোনালোকক দেখাম আজি আমাৰ পথাৰখন কেনেকুৱা হ'ল, বানপানী কেনেকুৱা কৰি দিলে। পথাৰত গৈ থাকোঁতেই আমাৰ ইয়াৰ ফিচাৰী পায়। ফিচাৰীত খুব ধুনীয়া ডাঙৰ ডাঙৰ মাছ আছে। এয়া হৈছে আমাৰ ফিচাৰী। ফিচাৰীটো আছে বহুত দূৰলৈকে। এয়া ফাইনেলি আহি আমি পথাৰ পালোহি। পথাৰৰ ধান একেবাৰে বানপানীয়ে আমাৰ মাৰি পেলালে। এয়া হৈছে নদী, এয়া ডুমডুম নদী, আৰু ডুমডুম নদী এখন হৈছে আমাৰ পথাৰ চাহ। এয়া আমাৰ পথাৰ চোক, ধাননি পথাৰ। বানপানীয়ে কি অৱস্থা কৰি থলে। যোৱাবাৰ আচলতে এই পথাৰবোৰ পানী নোহোৱাৰ কাৰণে ধান নহ'ল, একেবাৰে ধান নাপালোঁ। এইবাৰ বানপানী কি অৱস্থা কৰি দিলে। এয়া হৈছে নদী, ডুমডুম নদী। ডুমডুম নদীত যোৱাবাৰ পানী নহ'ল, বৰষুণ নাহিল। এইবাৰ বৰষুণ বেছি, সেইবাবে বানপানী আহি আমাৰ এই পথাৰবোৰ, ধানবোৰ মাৰি দিলে। ধানবোৰ মৰি গৈছে, আকৌ কিজানি ৰুব লাগিব ভালকৈ। এয়া হৈছে ডুমডুম নদী, খুব সুন্দৰভাৱে পানী বৈ আহিছে। চাওক কিমান ধুনীয়াকৈ পানী বৈ গৈছে। আমি হৈছোঁ মধ্যবিত্তীৰ মানুহ, সেইবাবে আমি কিছুমান ঠাইলৈ গৈ আমি ভিডিঅ' বনাবলৈ নোৱাৰোঁ। যি পাৰোঁ তাকে আপোনালোকক দেখাবলৈ লৈছোঁ। এতিয়াও যিসকলে জেন ভাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, কেনেকুৱা পালে জনাব। আৰু আমি যিমান পাৰোঁ আপোনালোকক দেখাম কিছুমান ঠাইলৈ, কিছুমান ঠাই নেক্সট ভিডিঅ'ত। আজি যিমানটো পাৰোঁ তাকে আপোনালোকক দেখাইছোঁ। যিহেতু আমাৰ খেতিপথাৰ সকলো বানপানী আহি ধ্বংস কৰি দিলে বুলিয়ে ক'ব পাৰি। আচলতে আজিলৈ ইমানেই।